বাবা উঠছা না বা ইয়াকে 9টা বজালৈকে ঘুমাই ঘুমাই বিছনাখন খৈ খেলালা হয় বাপা এই বিটি উঠা উঠা কি বিছনাখন খৈ খেলালা হয় এই উঠিয়া আয়া ও বিটি কি হ'ল উঠিলি কলগেট হৈ গৈছে মোক দিব নাই কলগেটে নাই এইটো কলগেট শেষ হয় বুলি কৈছে এইটো 6 মাহ খেলাব লাগিব যো মই উলিয়াই দেখাম লৈছো মই উলিয়াই দেখাম উলিয়াই দেখাম কলগেট 6 মাহ খেলাব লাগিব এই কলগেটটো আমি ও বিটাই কি কৈছ এইগিলা কলগেটটো এনেকে তই হেৰি কৰি থাক তইতো এনে আছা অৱশেষত কলগেটটো এনে হেৰি কৰি যাব তই বুলি তই এইটো এনেকে ঘটি থাক অৱশেষত ওলাব নাই ইমান জোৰে কিয় খুন্দা লগাল ই পকাখান থৈ দিল কেনেকে হেৰি কৰিব লগা হৈছিল কি কৰিব লাগিছে ওলাব তই এনেকে হেৰি কৰি থাক ওলাব কেইটা লাগি কালি পুৱা দাঁত মাজা সময় হ'ব এতিয়া তহঁতকে কলগেট লাগে 6 মাহ দাঁত নামাজাকে আছো মই হয় নেকি এনেকে থাক লাহে থাক এনেকে ৰাখোঁতে কালি পুৱা দাঁত মাজা সময় হ'ব এতিয়া মোৰ এই পিতেটোৰ লগতো থাকা টানেই হৈছে কলগেট নহ'লে এইটোৰ পৰা এনেকে ৰ'ব লাগিব আজি এই ভিউটাই গলত নলে ওলাই পৰিব এইটো আৰু ৰচোন পানী দি ইমান খৰচ কৰিছে বাপে দি পঢ়াব পৰা নাই যৌ বাপ অ বিটাই চান গাখীৰ দিয়া চান বিৰে লাল চাহ নাখাওঁ মূৰাটো খৈ খেলালা ভিউটাই বাপ পৰা বলোৱা দি ওলাই আহিছা ৰম্বিতে বাপ মূৰাটো খৈ খেলালা কিমান দাম জানা মূৰা সদ্য পাইছা বাপে সেই এখন গামচা দি দেখা নাই কিমান দিনৰ পৰা এখন গামচা দি মই পিন্ধি আছো সৰুৰ পৰা অভ্যাস আহিলে সৰুৰ পৰা অভ্যাস এই স্বভাৱটোৰ কাৰণে মই মাৰে মোমেৰে ঘৰত থৈ আহিছো তহঁত থাকিলে বিৰাট বাজেট হয় মোৰ হ'ব ফালৰ পৰা লছ হয় 1947 চনৰ মানুহ আমি হলো 2020ৰ বাজেট হ'ব এইগিলাটো চাৱালা কাৰবাৰ নাই এইগিলাটো ময়ে কৰি থাকিব লাগে অ বিদাই এইটো এনেকে আমাৰ গৰু চানাটো চিনি পাইছা পাইছা যি তই চিনি এই মই এটা দেখাই নাই যে ফালে আহিবা নহয় বস্তুৰ দিকে মোবাইলহে চিনি পা এইগিলা বস্তু ক'ত চিনি পাবি নাই বস্তুৰ দিকে এনেকুৱা বেলেগ বেলেগ ফিলিং হয় সেইকাৰণে নাহো মই এতিয়া কেষ্টা হৈছিলে বিদাই এই 10 টকা এটা লাগিছিলে মোক কিবা খাবা মুঠি দিম মূৰত 10 টকা লাগে এই পেণ্টৰ পকেটৰ হেৰি 10 টকা এটা আছে তাৰ পৰা 7 টকা এটা নিবি 7 টকাৰে 5 টকা এটা খৰচ কৰি তাৰ পৰা 3 টকা এটা মছলা আনবি আৰু তই 2 টকা এটা খাবি যা আমি নিকই না কি এই বগাটো না কয়লা পেণ্টত কলপেটিয়াটোত যা কলপেটিয়াটোত আছে বাপৰে বাপ এই বা গলা এই দেতা এই মছলা নাই কি আনলি পিছে এই 10 টকাটো এতিয়া বাকি মাৰা আনে হলা মই কিবা এটা খাই বাকি মাৰা আন হ'ল পিছে এতিয়া হেৰি হ'ল নহয় যা ভাতগিটাকে বনাকে আছো দুইটাই নবনোৱা তই বনাকে আছো মই কাম কৰি কৰি ভাগাই গৈছো নহ'লেনো গেছত বহাম গেছত বনাবি কি ক এই 2 বছৰ খেলাব লাগব এইটো গেছ 1 বছৰে হোৱা নাই যা হ'ব যা তাৰ জুইত মই জুই ধৰিব নাজানো নহয় মই ধৰি দিম যৌ বিদাই আঞ্জাখন খাই কিবা পানী লগা নাই নে তাকেতো দুইটাই উদা পানী মই ফালি দিছা ভাল লাগছি কিন্তু আজি এইকেইটা দালিত ইমান পানী ঢালি দিছা তামোল নাখাওঁ যে ভালকে দে তামোল খাব নালাগে আৰু তামোল লগা লাগছি হৈছে এই মই পচবুক আছতে তাৰপৰা নাই বক্সি বঢ়িয়াকে বাপা ঐ মই একে বৰবাতে হলো গোটেইকেইটা পইচা মই পানীত কৰিব নাখাই নবলৈ থোৱা কি হৈছে তোৰ চেচ মই মানে যিমান পইচা মই নাখাই নবৈ থৈ দিছিলো চব ভৰাল এনেকে 50,000 টকাকে মোৰ ভৰাল বেৰে এই যি মোৰ পুৰণা বাকচ আছিল গোটেইকেইটা ভৰাল মই একো হেৰিয়ে নাপা হৈছো 50 টকা আছিল চব চেচ মায়ে আৰাম পাইছিলো মাৰে এইবিলাক মোৰ লগত এনেকুৱা কাম কৰিব নোৱাৰে এই পইচাটো নিশ্চয় নগেনে নিছি এই 50,000 টকাটো সিয়ে নিবা লাগবো সি এই হেৰি টকাত সুতত লৈ পেলাই গোটেই থাৰত মৰি আছো নহয় ইয়ে নিছিল মোৰ তাৰ এই ফটো কমিছিল নহয় এদিন আহি সিয়ে নিবাই লাগবো ইয়ে নিছি নহ'লে কোনোৱে নিবা নোৱাৰে এই টকা মাৰে মোৰ লগত এনেকুৱা কৰিব নোৱাৰে তেতিয়া 50,000 টকা থকা বুলি মই গমেই নাপাইছিলো গম পাবা নালাগে গম পালি তই গোটেই আৰু এতিয়া গম পাই কি কৰিলি তই চেচ মোৰ চব শেষে মুঠে সেইকাৰণে বস্তু পাতি কিনবা লাগে পইচা আছিছা চৰ মাৰি দিম বস্তু কিনবা লাগে সেইকাৰণে চিপিয়াৰ কাৰণে তই এনেকে ডাঙৰ দীঘল হোৱা পাইছা
মই যাওঁ মই পইচাটো সন্ধান কৰিব লাগিব অনুসন্ধান কৰিব লাগিব পইচা হৈছিলে আৰু তই অনুসন্ধান কৰিবি